নমস্কাৰ, আসসালামু আলাইকুম বন্ধুসকল। আজি মোৰ লগত এনেকুৱা এজন বিকলাংগ আছে যাৰ কোনেও নাই। ক'বলৈ গ'লে তেওঁ পঢ়া শুনা কৰি আছে, তেওঁ আৰ্থিক অৱস্থা দুৰ্বল। তো এনেকুৱা ব্যক্তি মই জীৱনৰ প্ৰথম এইটো মোৰ ভিডিঅ' যে এনেকুৱা এজন ব্যক্তি মোৰ সন্মুখত পৰিছে যিয়ে নেকি মোতকৈও বেছি দুখীয়া ঘৰৰ পৰা বিলং কৰে। মই মোৰ ভিউৱাৰসকলৰ ওচৰত কাতৰ আহ্বান অনুৰোধ জনাওঁ, এইজন ল'ৰাক কিছু আৰ্থিক সাহায্য 1 টকা 5 টকা 10 টকা দি এইজন ল'ৰাৰ পঢ়া শুনাৰ বাবে আৰ্থিক হেল্প যাতে আপোনালোকে কৰে। সেই ল'ৰাজনৰ ডিটেইল ইয়াত আছে, মই স্ক্ৰীণত আপোনাক দেখুৱাই দিম সেই ডিটেইলটো। আৰু এই ল'ৰাজনে পঢ়া শুনা কৰি আছে। এই ল'ৰাজনৰ এটাই প্ৰব্লেম যে তেওঁ ভালকৈ খোজ কাঢ়িব নোৱাৰে, তেওঁ কথা ক'ব নোৱাৰে, কাণেৰে নুশুনে। মই অনুৰোধ কৰিম মোৰ ভিউৱাৰ্ছসকলক আপোনালোকে এই ল'ৰাজনক সহায় কৰক, কাৰণ এনেকুৱা ব্যক্তি আমাৰ দেশৰ গৌৰৱ। আমি যদি এই ধৰণৰ ব্যক্তিক ৰাস্তাত পেলাই দিওঁ, ৰাস্তা ঘাটে পেলাই দিওঁ, তেনেহ'লে আমাৰ কাৰণে এইটো এটা বেয়া পইণ্ট। আমাৰ দেশত ইমান পপুলেশ্যন আছে, আমাৰ অসমত ইমান জনসংখ্যা আছে, যদি আপোনালোকে 1 টকা কৰি এই ল'ৰাজনক ডনেশ্যন কৰে, 100 জনে 100 টকা, 1000 জনে 1000 টকা, আৰু 1 লাখ ব্যক্তিয়ে যদি 1 টকাকৈ ডনেশ্যন কৰে, 1 লাখ টকা তেওঁ সাহায্য পাব। আৰু 1 লাখ টকা দি তেওঁ কিবা এটা কৰি পঢ়া শুনা কৰি নিজৰ জীৱনত কিবা এটা কৰিব। ধন্যবাদ। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। জয় আই অসম, বন্দে মাতৰম।